Hello guys, welcome back to the another video. আৰু মই এতিয়া আছো পথাৰত আহিছো দেই গাইস। ৰাতিপুৱা এতিয়া মাত্ৰ 6টা 6:30 বাজিছে। বাকি মই আহিছো পথাৰলে। মানে কি আমাৰ ধানৰ খেতি কৰিছে নহয়। তো ধান মানে চপাব লাগে ন, আৰু মানে মেইন প্ৰবলেমটো এটোৱে হৈছে যে আমাৰ ওচৰতে মানে পাহাৰ আছে 10 কিলোমিটাৰ মান দূৰত। তো সেই পাহাৰৰ জংঘলৰ পৰা মানে হাতীবিলাক খেতিৰ ফালে নামি আহিছে মানে। তো এতিয়া যদি ধানখিনি লৈ যোৱা নাযায় তো মানে খাই পেলাব ন, আৰু তো এক বছৰৰ কষ্ট এনেই যাব। তো জংঘলবিলাক আজিকালি নাইকিয়াই হৈ গৈছে ন, সেইকাৰণে মানে চব জীৱ জন্তুবিলাক বনাঞ্চললৈ গুচি আহিছে। তো জংঘলটো নবচোৱাৰ কাৰণে এইবিলাক প্ৰব্লেম হৈ আছে। আৰু এতিয়া মানে ফটাফট লৈ যাব লাগে, মানে ট্ৰেক্টৰো আহি আছে আমাৰ, আৰু ধান সিফালে গোটাই হৈ গ'ল। তো ময়ো আহি গ'লোঁ লোড কৰিব লাগে। বাকী এইফালে আছে সৰিয়হৰ খেতি, পূৰা হালধীয়া হৈছে। পাৰিলে এপাক দেখাই নিব পাৰি নেক্সট টাইম। বাকী পথাৰখন কিন্তু বহুত ডাঙৰ হৈ আছে, বহুত ডাঙৰ পথাৰ হয় এখন। তো এতিয়া যাওঁ, গৈ পেলাই ধানখিনি ট্ৰেক্টৰত লোড কৰিব লাগিব, লোড কৰি ঘৰলৈ আনিব লাগিব। তাৰপিছত ঘৰত আকৌ মৰণা মাৰিব লাগিব। তো চাই থাকক আৰু ভিডিঅ'টো, এটা নৰ্মেল ভিডিঅ', কণ্টেণ্ট নাইকিয়া তেনেকৈ বেলেগ কিবা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত নাই বনোৱা, ট্ৰেভেল ব্লগ নহয়। হ'লেও চাওক কেনেকুৱা পায় ক'ব। ইমান ধানটো ভাল হোৱা নাই দেই এইখিনি জেগাত, একদম ইমান ভাল হোৱা নাই। আৰু এইটো ইমান চাপৰ আছে, ধানেই নাই। কিন্তু আগত গৈ পেলাই দ পথাৰখিনিত বহুত ধুনীয়া ধুনীয়া ধান হৈছে, আৰু ধান ভালেই হৈছে প্ৰায়। বাকী পথাৰখন বহুত বেছি ডাঙৰ হয়, বহুত বিল আছে, আৰু আগত গৈ জংঘলো আছে বাৰু। বাকী মানে ইয়াতে এতিয়া যদি ভালকৈ চোৱা যায়, কোনোবা যদি বাৰ্ড ৱাটচাৰ আহে কেমেৰা লৈ ভালকৈ, তো মানে বহুত ৰেয়াৰ স্পিচিছৰ বাৰ্ডো দেখা পাব, আৰু পৰিভ্ৰমী চৰাইবোৰ দেখা পাব। মানে আছে, মানে আহে, মানে পথাৰৰ সময় ন, খেতি খাব পাৰে। তো মানে বহুত চৰাই থাকে মানে। আৰু এতিয়া মোবাইলততো তেনেকৈ নাপায়, কাৰণ ওচৰলৈ গ'লে চৰাইটো উৰি যায়গৈ। যদি কেনেবাকৈ দেখাব পাৰোঁ দেখাম বাৰু, কিবা চৰাই নতুন চৰাই দেখিলে। বাকী সেইখনেই, পথাৰখন ডাঙৰ আছে খালি। আৰু গৰু লৈও আহি আছে, পিছত আমাৰ ট্ৰেক্টৰখনো আহি আছে। এইবোৰ ধান কটাই নাই। ৰাস্তা লুংলুঙী ৰাস্তাই নাই বুলিয়ে ক'ব পাৰি, আৰু অৱস্থাই নাই ৰাস্তাৰ। এইখন আমাৰ ট্ৰেক্টৰখনেই নেকি? কি যে ফটো তুলি ফুৰিছোঁ মানে। আগতে এইখিনি ধানখিনি গোটাই থৈছে, সেইখিনি আমাৰে হয়, সেইখিনি উঠাম। তাৰপিছত এইডোখৰত দেউতাহঁত ৰখি আছে, সেইডোখৰতো আছে ধান, তাতো উঠাম। তাৰপিছত এই গছজোপাৰ পৰা অলপ আগলৈ 200 মিটাৰমান আগলৈ সেইডোখৰতো আছে, তাতো উঠাব লাগিব। বাকী সেই আগলৈ মানে খেৰতলি আছে, মানে জংঘল আছে অলপ, তাৰ আগলৈ আছিলে ধান অলপ। কিন্তু সেইফালে বোলে হাতী ওলাইছে বোলে, হাতী তাত আছে বোলে খেৰতলিৰ আগত। তো এতিয়া সেইফালে নাযাওঁ, হাতী নাইকিয়া হোৱাৰ পিছত যাব লাগিব। আৰু বাকী ইয়াত যেতিয়া বানপানী হয় ন, বানপানী কিমান হয় মই দেখাই আছোঁ আপোনালোক, কিমানলৈকে বানপানী আহে। বাকী এইখিনি আমাৰ ধান ইয়াত গোটাই থৈছে, আগত তাত আছে অলপ, ইয়াত অলপ আছে। এক ট্ৰেক্টৰ মানে ফুল হৈ যাব আৰু ট্ৰেক্টৰখন আহিলে।
এই ঘৰটো যে দেখিছে, এই ঘৰটো গোটেইটো ডুব গৈ থাকে। সেই গছডাল অলপহে ওলাই থাকে বানপানী টাইমত। আমাৰ ট্ৰেক্টৰ আহি পালে, তাত ধানটো ভৰাই লওঁ, ভৰাই লৈ পেলাই আগত ভৰাবগৈ লাগিব। লাচিকেইটা সৰু সৰু আছে ন। আমাৰ ধান লোড কৰি আনিলোঁ, এইফালে 2 কিলোমিটাৰমান আহিলোঁ, আৰু ঘৰলৈ 1.5 কিলোমিটাৰমান বাকী আছে। যাওঁতে ৰাস্তাত সৰিয়হৰ খেতি হৈ আছে, সেয়াও দেখাই যাম বাৰু। চাই থাকক দেই ভিডিঅ'টো। মানে এইটো কোনো মানে তেনেকুৱা কণ্টেণ্ট নাই, জাষ্ট নৰ্মেল এটা ভিডিঅ' বনাইছোঁ আৰু। গাইজ, পথাৰৰ পৰা ঘৰলৈ আহি থাকোঁতে হঠাতে দেখিলোঁ এই হাতী জাকটো যোনটো পথাৰত ওলাইছিলে, আৰু ইমান জোৰত দৌৰি গৈছে ন, এটা ভয়ানক মানে দৃশ্য দেখি গ'লোঁ। আৰু বাকী ভিডিঅ'টো চাই যদি ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাকী নেক্সট ভিডিঅ'ত লগ পাম। টিল দেন টাটা, বাই বাই।